হেল্ল' ফ্ৰেণ্ডছ, এয়া বজাৰত আহিছোঁ। অকণমান শিঙি মাছ ল'লোঁ। এয়া নৰসিংহ, ধনিয়া, আলু, পিঁয়াজ, আদা, নহৰু, বিলাহী সকলোবিলাক ৰেডি কৰি লৈ এয়া শিঙি মাছকেইটা বহাই দিলোঁ তেলত। আপোনালোকে কোনে কোনে ভাল পায় শিঙি মাছেদি নৰসিংহৰ জোল জনাবচোন কমেণ্টত। মই কিন্তু বিৰাট ভাল পাওঁ আৰু মানে মোৰ কাৰণে অনা নাই বাৰু, এয়া ছোৱালী ল'ৰাৰ বাবে আনিছোঁ। মই মাজে মাজে সপ্তাহত 2বাৰ 3বাৰ যিমানেই হওক আৰু মই আনি থাকোঁ, সিহঁতক খুৱাই থাকোঁ। বিৰাটেই ভাল। নৰসিংহটো মানে হিমগ্ল'বিন থাকে, বহুত ভাল তেজৰ কাৰণে। আপোনালোকেও খাব। এইখন আঞ্জা বহুত হেল্ডি হয়, বিশেষ মছলা পাতি নিদিলেও এনেই টেষ্টি হৈ যায় আৰু। আজি পিছে সকলোকে খুৱাই পিনে মোৰ খাওঁতে 3টাই বাজি গ'ল। এয়া মানে বহুতেই ভোক লাগি গৈছে আজি, সেইকাৰণে আৰু আপোনালোকক অকণমান দেখাই দিলোঁ। মানে বেলেগ পিনে চোৱাৰ একদম সময় নাই, পুৰা ভোক লাগি গৈছে মোৰ আজি। 3টা বাজি গৈছে। আজিলৈ তেনেহ'লে বাই বাই। আপোনালোকে ভাত খালেনে? কিহেৰে খালে? কি কৰিলে? সকলো জনাব কমেণ্টত। লগ পাম বেলেগ এটা ভিডিঅ'ত মোৰ। আজিলৈ বাই বাই।